নমস্কাৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জীৱন প্ৰক্ৰিয়াৰ লেচনটো অকণমান আগবঢ়াব লৈছোঁ। জীৱন প্ৰক্ৰিয়া লেচন নম্বৰ 6। জীৱন প্ৰক্ৰিয়া মানে হ'ল জীৱন ৰক্ষাৰ কাৰণে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বোলে। কিতাপত লিখিছোঁ দেই। ঠিক তেনেকৈ জীৱন প্ৰক্ৰিয়া বুলি ক'লে আমি তিনিটা কথা জানো, যে পৰিপুষ্টি হ'ল এটা জীৱন প্ৰক্ৰিয়া, শ্বসন এটা জীৱন প্ৰক্ৰিয়া, ৰেচন এটা জীৱন প্ৰক্ৰিয়া। আজি আমি ইয়াৰে পৰিপুষ্টিৰ কথাটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু মানুহৰ পৰিপুষ্টিৰ কথা ক'লে যে মানুহৰ খাদ্য হ'ল শক্তিৰ উৎস, আৰু সেই খাদ্যখিনি পাচন হ'ব লাগিব। পাচন হ'লে প্ৰধানকৈ লাগে জৈৱ অনুঘটক। গতিকে এই কথাখিনি ক'বলৈ গৈ মানুহৰ পাচনতন্ত্ৰ এই বিষয়ে আমি প্ৰধানকৈ পঢ়িবলগীয়া হয়। আৰু তেনে সহজ প্ৰশ্ন, যদি মানুহৰ পাচনতন্ত্ৰটো পঢ়িবলগীয়া হয় তেতিয়াহ'লে আমি প্ৰথমতে মানুহৰ পাচনতন্ত্ৰৰ মুখখন আঁকিব লাগিব। এইখন আমি এনেকৈ মুখখন বেকেচিন আঁকিলেই হ'ল। মুখৰ আগত নাকটো থাকে, গতিকে নাকৰ পৰা নাকৰ ফুটাটোৱে মুখৰ ফুটাটো এনেকৈ লগ লাগে, এইখিনিলৈকে আঁকিব লাগিলে এই নাকৰ ফুটাটোৱে য'ত লগ লাগে তাক টেটু বুলি কোৱা হয়। তাৰপৰা এই দুডাল দীঘলকৈ আহে, এনেকৈ দীঘলকৈ আহে, এইডালক খাদ্যনলী বা ইংৰাজীত অছ'ফেগাছ বুলি কোৱা হয়। খাদ্যনলীৰ পাছতে আমাৰ যদি শেষ হৈছে এডাল শকতকৈ এনেকৈ আমি সদায় এই বাওঁফালে, এইটো মানে আমাৰ বাওঁফাল আৰু ছবি সোঁফাল এনেকৈ অঁকা হয়, এইটোক পাকস্থলী বুলি কোৱা হয়। ই সদায় এইফালে মুখে থাকিব। পাকস্থলীৰ পাছত আমি ইয়াক দীঘলকৈ এনেকৈ এটা ফাঁককৈ এডাল টানি দিওঁ, তাৰপৰা এইডালো সমান এনেকৈ টানি আনো। এইডালক ক্ষুদ্ৰান্ত বুলি কোৱা হয়। ক্ষুদ্ৰান্ত এইটো প্ৰথম অংশটো ক্ষুদ্ৰান্ত, খালি ইয়াত কেইবাটা পাক থাকে, গতিকে এইডাল এইখিনি শেষ কৰি পেলাই ইয়াক এনেকৈ মূৰত টানি আনো। এৰি দিলোঁ, আকৌ ইয়াৰ পৰা এনেকৈ টানি আনিলোঁ, এৰি দিলোঁ, আকৌ ইয়াৰ পৰা এনেকৈ টানি আনিলোঁ। এনেকৈ এই 1 2 3 4টা সাধাৰণতে ক্ষুদ্ৰান্তই মানে আঁকো। তাৰপৰা এই য'ত ক্ষুদ্ৰান্ত শেষ হ'ল, এইফালে য'ত পাকস্থলীটো আৰম্ভ হৈছে সেই একে চাইডে ক্ষুদ্ৰান্ত আৰম্ভ হৈছে আৰু ক্ষুদ্ৰান্ত শেষ হৈছে। এতিয়া ইয়াত এনেকৈ তললৈ অকণমান এনেকৈ আঁকি দিয়া হয়, এইটোকে কোৱা হয় এপেণ্ডিক্স। তললৈ আঁকিলে এপেণ্ডিক্স বুলি কোৱা হয়। তাৰপৰা ইয়াৰ পৰা এনেকৈ দুডাল আঁকি লৈ যোৱা হয়, এনেকৈ অকণ এনেকৈ ডাঙৰকৈ আঁকিবলগীয়া হয়। অকণ এডাল বৃহদন্ত, বৃহদন্ত এডাল এনেকৈ আঁকি তাৰপিছত এনেকৈ ডাঙৰকৈ দিয়া হয়। এইটো মলবাণ্ড, এইটো পায়ু। তাৰপিছত এই যে ফাঁকটো থাকিলে, এই ফাঁকটোতে এনেকৈ আঁকিবলগীয়া হয়। এনেকৈ এইটোক এপেণ্ডিক্স এপেণ্ডিক্স এইটো নহয়, এইটো অগ্ন্যাশয় বুলি কয়। এইটোৰ পৰা এনেকৈ আহিলে এইডাল তলফালে আহিল ধৰি লোৱা হয়, এনেকৈ এডাল অগ্ন্যাশয় পৰা হয়। তাৰপিছতে এইখিনিতে আমি লিভাৰটো আঁকো, যকৃত এনেকৈ আঁকিলেই হয়। এইখিনিতে এইটো পিত্তস্থলী বা গলব্লাডাৰ, ইয়াৰ পৰা এনেকৈ আহি ইয়াত লগা, এৰি গ'ল, ইয়াত লগা এডাল, এইডাল 7টা মিনিট। এতিয়া এইটোৱে হ'ল মানুহৰ পাকস্থলী। আমি ইয়াত পঢ়িবলগীয়া হ'লে 3 ঠাইত পাচন পঢ়িব লাগে। এটা পাচন ইয়াত মুখ গহ্বৰ, এটা পাচন ইয়াত পাকস্থলীত, এটা আগত ইয়াত এইটো ক্ষুদ্ৰান্তত। আমি 3টাই প্ৰধানকৈ পাচন পঢ়িব লগা হয়। এই যে পাচন পঢ়িলোঁ, ইয়াতে এই পাচনতন্ত্ৰৰ এইটো নাসাৰন্ধ, এইখন মুখ গহ্বৰ, আমি মুখ গহ্বৰত পাচন পঢ়িব লাগিব। টেটুত পাচন পঢ়িব নালাগে। এইটো খাদ্যনলীৰ বা অছ'ফেগাছত পাচন পঢ়িব নালাগে, কিন্তু পাকস্থলীত পাচন পঢ়িব লাগিব। 2 নম্বৰ, পাচন পঢ়িব 2 ঠাইত পঢ়িব লাগিব। 3 নম্বৰ, খাদ্যনলীৰ পৰা যেতিয়া এনেকৈ ঘূৰি আহিব, এইখিনিতে এই অগ্ন্যাশয় পৰা অগ্ন্যাশয় ৰস, পিত্তৰ পৰা পিত্তৰস, এইখিনিতে এইটোক মানে দুঅডেনম বুলি কোৱা হয়। ইয়াতে আহাৰৰ লগত মিহলি হয়, মিহলি ক্ষুদ্ৰান্তলৈ আহে। তাৰপিছত আমি 3 নম্বৰত ক্ষুদ্ৰান্তত পাচন কৰিব লাগিব। এই 3টাই প্ৰধান কথাত পঢ়িবলগীয়া হ'ল। বাকীখিনি যদি আঁকিবলগীয়া হয়, বৃহদন্ত, এপেণ্ডিক্সটো, মলভাণ্ড আৰু পায়ু, এইকেইটা কিন্তু আমি আঁকি দিব লাগিব। খালি পাচন পঢ়িলে 3টা প্ৰধানকৈ পঢ়িব লাগিব। 1 নম্বৰ মুখগহ্বৰ পাচন, 2 নম্বৰ খাদ্য পাকস্থলীৰ পাচন, 3 নম্বৰ ক্ষুদ্ৰান্ত পাচন। ঠিক আছে। তেতিয়াহ'লে যদি আমি ইয়াতে আজি আলোচনাটো ধৰি লওঁ, যদি ক্ষুদ্ৰান্ত পাচনৰ কথা আকৌ মুখ গহ্বৰ পাচনৰ কথা ধৰোঁ, তেতিয়াহ'লে মুখ গহ্বৰত কি আছে? লালতি আছে, লালতিত পানী আছে, স্লেম আছে, চেলাইভাৰী এমাইলেজ বা
লালতি এমাইলেজ আছে। ইহঁতৰ কাম কি যে স্লেমাই লালতি থকা পানীয়ে আহাৰৰ দ্ৰৱণীয় অংশক দ্ৰৱীভূত কৰে। স্লেমাই আহাৰখিনিক পিছল কৰে যাতে বেগাই খাদ্যনলী অংশ পাৰ হৈ যায়। আৰু চেলাইভে এমাইলেজে হ'ল লালতি বা এমাইলেজ কৰা হয়। ইয়াৰ কাম হ'ল আহাৰত থকা কাৰ্বহাইড্ৰেট অংশক আংশিক পাচন কৰি মাল্টোজ বা ডেক্সট্ৰজলৈ ৰূপান্তৰ কৰা আৰু মুখত আহাৰখিনিক চোবাই গুৰি কৰে। এতিয়া মুখৰ পৰা পাচন এইকেইটা কথাই পঢ়িলে হ'ব। তাৰপিছত পঢ়িব লাগিব যে যিকোনো আমাৰ খাদ্যনলীত এটা পেৰিছ'টেলটিক নামৰ এটা প্ৰক্ৰিয়া আছে, যি প্ৰক্ৰিয়া আমি খোৱা আহাৰ পাছলৈ ঠেলি যি আগলৈ ঘূৰি আহিব নাথাক পাছলৈ ঠেলি ঠেলি গৈ থাকে। এতিয়া সহজকৈ চাবলৈ গ'লে পাকস্থলীত যদি ক্ষুদ্ৰান্তৰ বিষয়ে পঢ়োঁ তেতিয়াহ'লে আমি পাচনতন্ত্ৰৰ বিষয়ে পঢ়োঁ তেতিয়াহ'লে মুখৰ পাচন, পাকস্থলীৰ পাচন আৰু ক্ষুদ্ৰান্তৰ পাচন তিনিটা 2 নম্বৰ কাৰণে বেলেগে আহিব। তাৰপৰা অগ্নাশয় ভূমিকা বুলি এটা বেলেগ প্ৰশ্ন আহিব পাৰে আৰু এটা আহিব পাৰে ক্ষুদ্ৰান্তত যকৃতৰ ভূমিকা কি, মানে ভূমিকা দুটা আহিব পাৰে। এটা হ'ল যকৃতৰ ভূমিকা, এইটো যকৃতৰ ভূমিকা, এটা হ'ল অগ্নাশয় ভূমিকা। আৰু পাচন বুলি ক'লে মুখ গহ্বৰত পাচন, পাকস্থলীত পাচন আৰু পাচনৰ 3টা পঢ়িব লাগিব, ভূমিকা 2টা পঢ়িব লাগিব। আৰু সাধাৰণতে মানে এইটো বৃহদান্তৰ যিটো ক্ৰিয়া সেইটো সাধাৰণতে আজিকালি প্ৰশ্নটো বৰকৈ নাহে, নপঢ়িলেও হ'ব। ঠিক আছে, থেংক ইউ।